Hello everyone, welcome to my new vlog. যোৱাকালিৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ শিৱসাগৰৰ গোটেইখিনি বস্তু মই একেলগে এটা ভিডিঅ'তে দেখাম। সেইকাৰণে যোৱাকালি মাহী আইতাহঁতৰ ঘৰত যোৱাৰ আগতে আমি শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল চাই গৈছিলোঁ। সেইখিনি ভিডিঅ' মই কালি নিদিলোঁ, আজি একেটা ভিডিঅ'তে গোটেইখিনি আছে। আৰু এয়া শিৱদৌলত সন্ধিয়াৰ পৰিৱেশ চাওকচোন, বৰ ধুনীয়া লাগিছে। কেমেৰাত দিছে ইমান ভাল অহা নাই। আৰু এয়া যে দেখিছে, আমি যেতিয়া দেৱীদৌলত সোমাইছিলোঁ তেতিয়া তাত আৰতি চলি আছিলে। সেইখিনি সময়তে থাকিবলৈ পাই খুব ভাল লাগিল। আৰু এয়া বাহিৰত ওলাই আহিয়ে আমাৰ ৰাইজে বোলে কিবাকিবি খায়। এয়া ফালুদা খালোঁ আৰু তাৰপিছত কালিৰ সন্ধিয়াটো এনেকৈ গ'ল। আজি আকৌ এটা নতুন দিন। হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ শিৱসাগৰৰ পৰা। আৰু এতিয়া ৰাতিপুৱা ওলাই গৈছোঁ। এইকেইদিন মোৰ ভিডিঅ'বিলাক শেষ কৰোঁতে খেলি মেলি হৈ আছে, কাৰণ আমি দিনটো ঘূৰি ঘূৰি ৰাতি আহি পাওঁতে 10-11 বাজি যায়। আৰু তাৰপিছত একদম দিনত ঘূৰি ফুৰা ভাগৰত মানে সেইখিনি সময়ত মোৰ ভিডিঅ' বনাবলৈ আৰু ধৈৰ্য নাথাকে। সেইকাৰণে ভিডিঅ'বিলাক শেষ কৰোঁতে খেলি মেলি হৈ আছে, আপোনালোকে বেয়া নাপাব তাৰ কাৰণে। আৰু এতিয়া চাওকচোন, আজি ইমান বতৰটো ঠিক নহয়। এইফালে দেখিছে নাই জানো কেমেৰাত ভালদৰে, কিনকিনকৈ বৰষুণ দি আছে। আৰু চাওঁ আজি কিমানখিনি পাৰোঁ চাবলৈ। শিৱসাগৰত আজি শেষ কৰিবলৈ চেষ্টা কৰিম। আগতেও আমি শিৱসাগৰত ফুৰিছোঁ, গতিকে ইমান কথা নাই, আৰু যিমানখিনি পাৰোঁ চাম আজি। আৰু চাই পেলাই হয়তো আজি আমি গোলাঘাটত যাম। টাইমটো চাই লওঁ কিমান দেৰি হয়গৈ। যদি বেছি দেৰি হয় আজি গোলাঘাটত থাকি দিম, আৰু নহ'লে হয়তো আজি ঘৰো যাবগৈ পাৰোঁ। কি হয় নাজানো, আৰু ওলাই লৈছোঁ এতিয়া খালি। আৰু তেনেহ'লে আজিৰ দিনটো আৰম্ভ কৰোঁ। ক'ত কি চাওঁ আপোনালোককো দেখাই থাকিম, গতিকে ভিডিঅ'টো শেষলৈকে উপভোগ কৰক। এতিয়া আমি আহি ৰংঘৰ পাইছোঁহিয়ে। গাড়ীখন পাৰ্কিং কৰি লওঁ আৰু তাৰপিছতে এয়া টিকেট কাটিবলৈ সোমালোঁ। অনলাইন অফলাইন দুয়োটাই আছে। আৰু আমি যেতিয়া ৰংঘৰত সোমাইছিলোঁ কিনকিনকৈ বৰষুণ দি আছিলে, তথাপিও মানুহ আছেই। গাইজ, এতিয়া আহি ৰংঘৰ পাই গ'লোহি। কিনকিনীয়াকৈ বৰষুণ দি আছে, তথাপিও ফুৰিব বাদ দিয়া নাই। আপোনালোককো দেখাই আছোঁ, চাওক। আৰু এতিয়া ব'লক তেনেহ'লে ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোককো ইয়াৰ গোটেই পৰিৱেশটো দেখাওঁ। আমি আকৌ আহি এফালে ওপৰতো উঠিলোঁ, কিন্তু মাহে তলতে ৰখি থাকিলে, ভৰি বিষাইছে বোলে নাযায়। আৰু ওপৰত গৈ পেলাই আমাৰ ৰাইজে অলপমান ফটো উঠিলে। আৰু এয়া ওপৰৰ পৰা ভিউটো চাওকচোন, বৰ ধুনীয়া দেখিছে। চবফালে সেউজীয়া সেউজীয়া, দেখিয়ে ভাল লাগিছে। ৰংঘৰৰ পৰা ওলালোঁ আৰু তাৰপিছত এতিয়া আকৌ ক'ত যাওঁ চাওঁ, আপোনালোককো দেখাই আছোঁ। এয়া মোৰ পিছফালে ৰংঘৰ দেখিছে। এতিয়া আমি ৰংঘৰৰ পৰা ওলাই চিধাই গৈ আছোঁ তলাতল ঘৰ চাবলৈ। আৰু এয়া তলাতল ঘৰৰ দুয়োটা চাইডে দেখিছেনে ইমানবিলাক দোকান আছে। আৰু এতিয়া গাড়ী পাৰ্কিং কৰি লৈ আকৌ আহিলোঁ টিকেট কাটিবলৈ। আৰু এই গোটেইবিলাকতে 15 বছৰৰ তলৰখিনিৰ কাৰণে টিকেট নালাগে, বাকী ওপৰৰ মানুহখিনিৰ কাৰণে লাগে। আৰু এয়া আমি এতিয়া তলাতল ঘৰত সোমালোহি। ইয়াত পিছে অফলাইন টিকেট নহয়, অনলাইনে কৰিব লাগে। আৰু এতিয়া ব'লক তলাতল ঘৰৰ পৰিৱেশটো চাওঁ। আৰু এইফালে আমাৰ চব ৰাইজে ইফাল সিফাল হৈ সোৱাদ লাগিছে। আৰু এতিয়া আমি তলাতল ঘৰৰ পৰা ওলালোঁ আৰু ওলাই পেলাই এয়া জয়সাগৰ পুখুৰী চালোঁ। ইয়াত পিছে নামি থকা নাই, আমি গাড়ী দিয়ে এপাক ঘূৰিলোঁ। আৰু তাৰপিছত ইয়াৰ পৰা আমি এতিয়া যাম কাৰেংঘৰ চাবলৈ। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই চিধাই আহি গ'লোঁ কাৰেংঘৰ চাবলৈ। পাবলৈ হৈছে আৰু এতিয়া মাহঁতে গাড়ী ৰখাই নামে মানে মই গৈ টিকট কাটি ল'লোঁ। আৰু এয়া আমাৰ ৰাইজসকল চব ইফাল সিফাল হৈ গ'ল, কোন ক'ত গৈছে ধৰিবই পৰা নাই। আৰু এই ভিতৰটো যে ইমান আন্ধাৰ নহয়, আৰু দৰ্জাবিলাক ইমান চাপৰ, বহুত চাপৰিহে যাব লাগে। আৰু এয়া মই ভয়ে যেনে তেনে মোবাইলটো লৈ ভিডিঅ' কৰি সেইফালে সোমাইছোঁ। আৰু এতিয়া ব'লক আমি ওপৰলৈ উঠোঁ। আৰু ওপৰত যাওঁতে যে খটখটিকেইটাই ইমান থিয় নহয়, ভয়ে লাগে। কেনেবাকৈ অলপমান ভৰি পিছলিব লাগিলে পৰিব লাগিব। আৰু এই আইতাজনীক মানিব লাগিব কিন্তু দেই, আমাৰে ভয় লাগি যায়। আইতাই বেয়া জোচত উঠি আছে। আৰু এতিয়া ওপৰলৈ গৈ আপোনালোকক ওপৰৰ পৰা ভিউটো দেখাই আছোঁ কাৰেংঘৰৰ। আৰু এয়া চাওকচোন, দেখিবলৈ যে ইমান ভাল লাগিছে। ৰংঘৰ, কাৰেংঘৰ বা তলাতল ঘৰ হওক, চবতে মোৰ ভাল লগা পৰিৱেশটো হৈছে এয়া যে গোটেই গ্ৰীণ তলটো ইমান ধুনীয়াকৈ বনবোৰ সমানকৈ কাটি থৈছে, আৰু লগতেও ফুলবোৰ লগাই থৈছে। বৰ ভাল লাগিছে পৰিৱেশটো। আৰু ইয়াতে ফটো ভিডিঅ'ৰ কাৰণে একদম মজা হৈ আছে। ইফালে মাহঁত চব বহি পেলাই অলপমান ৰেষ্ট ল'লে।
আৰু এতিয়া আমি ইয়াৰ পৰা ওলাওঁ আৰু বাহিৰত ওলাই পেলাই ঢেৰ খোৱা বস্তু সজোৱা বস্তু ঢেৰ আছে। আমি এফালে কুঁহিয়াৰ ৰস খাই ল'লোঁ আৰু এতিয়া ইয়াৰ পৰা ওলাওঁ। আজিলৈ ভিডিঅ'টো ইমানেই। অন্য এটা ব্লগত আকৌ লগ পাম দেই, বাই।